এয়া গা পা ধুই আহিলোঁ গা পা ধুই অলপ ফ্ৰেছ লাগে নহয় জানো আৰু এয়া টিভি স্ক্ৰীনত যে চলি আছে তাৰক মেহতা উল্টা চশমা কোনে ভাল পায় ক'বচোন মোৰ কিন্তু সকলোতকৈ প্ৰিয় হয় যিহেতু আৰু এইখন যিমানেই পুৰণা হওক যিমানেই নতুন হওক মানে যেতিয়াই মন যায় তেতিয়াই চাবলৈ মন যায় আৰু অসমীয়াৰ ভিতৰত বেহাৰবাৰী আউটপোষ্টখন মানে এই দুখন চিৰিয়েল মোৰ কাৰণে খুবেই প্ৰিয় হয় আৰু আপোনালোকৰ বাৰু কাৰ প্ৰিয় সকলোৱে জনাবচোন এয়া মোৰ প্ৰথম কামটো হৈছে বিচনাৰ পৰা কিন্তু এইটো বিচনাৰ পৰা সেইটো বিচনালৈ এইখন হ'ল আমাৰ বিচনাখন এতিয়া বাৰু মানে এনেকৈ চাফ চিকুণ কৰি আছোঁ আনটো হ'লে ইফালে দেউতাৰ বিচনাখনো ঠিক কৰি আছোঁ দেউতা এনেকৈ শুই উঠি গৈছিলে ভাবিছোঁ অলপ দেউতাৰ বিচনাখনো ঠিক ঠাক কৰি লওঁ এই ধুনীয়াকৈ বিচনাখন একেবাৰে ঠিক ঠাক কৰি লৈছোঁ দেউতাই মানে ভাল পায় এনেকৈ আমি যদি বিচনাখন পৰিপাটি কৰি ৰাখোঁ এয়া গা পা ধুই খচি আছোঁ এয়া মই পানী খাবলৈ লৈছোঁ পানী খালে সকলোৰে স্কিনৰ কাৰণে পানী খাব লাগে পানী ভাল হয় পানী খালে নিজৰ পেটটো চাফা হৈ থাকে স্কিনখনো ভাল হয় আৰু কিছুমানে কয় যে বা তোমাৰ আৰু একো কাম নাই নেকি খালি এনি টাইম ভিডিঅ' বনাই থাকা ভিডিঅ' কৰা বুলি নহয় কাৰণ মই ভিডিঅ' কৰি ভাল পাওঁ সকলোৰে নিজৰ মন্তব্য কিছুমানে বিজনেছ কৰি ভাল পায় কিছুমানে চাকৰি কৰি ভাল পায় কোনোবা ডান্স কৰি ভাল পায় কোনোবা গান গাই ভাল পায় মই যিহেতু ভিডিঅ' কৰি ভাল পাওঁ সেইকাৰণে মোৰ কাৰণে ভিডিঅ' ফেভৰেট মানে কি ইম্পৰ্টেণ্ট এয়া তাৰপিছত আৰু আপোনালোকক দেখাই আছোঁ আৰু আমাৰ ঘৰত মানে কাম চলি আছে মিস্ত্ৰী দাদাজন কাম কৰি আছে কেইদিনমান লাগিব হয়তো এমাহ লাগিব পাৰে হয়তো এসপ্তাহ লাগিব কামটো মানে এই ৰুমটো মানে চাৰ্ট ওপৰত মানে ওখ কৰি দিব চাৰ্ট কৰি দিব চাৰ্ট এখন দি দিব তো আপোনালোকক দেখাম বাৰু গোটেই ঘৰটো কেনেকৈ কি কৰিছে সকলোবোৰ দেখাম আৰু আমাৰ মিনি ব্লগটো এনেকুৱাই আছিল আজিৰ মিনি ব্লগটো কেনেকুৱা পায় কমেণ্টত জনাব নেক্সট এটা মিনি ব্লগত আকৌ দেখা হ'ম আৰু যিহেতু এইটো এপিছড মানে পাৰ্ট 3 হয় আপোনালোকক ফুল ভিডিঅ'টো দেখাম বাৰু কেনেকৈ মানে কি হৈছে আৰু ইফালে গধূলি হ'বলৈ হৈছে এয়া দেউতা আৰু মিস্ত্ৰী দাদাজন কথা পাতি আছে মানে ক'ত কি ফিনিচিং কাম কৰিব লাগিব ক'ত কি লগাব লাগিব এইবোৰ কথা চলি আছে আৰু সেয়াই আৰু আপোনালোকক দেখালোঁ কেনেকুৱা পায় কমেণ্টত জনাব দীঘল ভিডিঅ' আহি আছে আপোনালোকক দেখাম কেক মানে দীঘল ভিডিঅ'টো কি হৈছে কি কৰা গৈছে এইবোৰ দেখাম ইফালে টিভি চাই আছোঁ মানে ভূতৰ চিনেমা এখন চাই আছোঁ দেই মই এই আছিল আজি মোৰ মিনি ব্লগটো কেনেকুৱা পায় কমেণ্টত জনাব বাই